পক্ষী বাচনখিনি কালি ধুবিয়া তোৰ লগত এটা কথা আছে তোক ছাৰপ্ৰাইজ দিম কিবা তই আছোন ইয়াতে বিছনাত কঠোন কি ক বলছিলি মোক ক মই এক্সাইটিং হৈ আছো দে মই এটা কথা ভাবছিলোঁ আমাৰতো হলিডে চলি আছে তোৰ লগত ভাবছোঁ হে মানে টিকট চিকট কৰা নাই দেচোন টিকট কৰিলে মই এনে অনলাইন এডি কৰি দিব পাৰিম আমি গোৱা যাৱা ফুৰি আহোঁ 2 দিনৰ কাৰণে কি ভাবছা তই ক गोवा वाले बीच में बेबिया के बीच में ठंडी ठंडी बियर पिएंगे दोनों आके खींच के ला 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 গান গাত কৰি উত্তৰটো পালি বেছি ভাল পালোঁ হয় দে ক সোনকাল যাই তই মোক উত্তৰ বিচৰা এই গানটোতে ভাববা লাগছিল মই কিমান এক্সাইটেড হৈ আছো যাম দে কোনদিনা যাবি ক পৰহিদিনা মানে যাওঁ টিকটটো আজি কৰ অ'কে মই মোবাইলেদি অনলাইন কৰি টিকটটো বুক কৰি আছোঁ দে যা এপাক মোৰ কাৰণে চাহ আনি ওকে মই তোৰ কাৰণে চাহ বনাই আনি আছো দে আৰু আমাৰ কিন্তু 5 ষ্টাৰ হোটেল লাগব তোক আগতে ক'লোঁ নহ'লে মই এলা পিছত থাকবা নোৱাৰোঁ আদত সে মজবুৰ কিয়া কৰোঁ আব অঁ মা ইয়াৰ আজি ক'লা আমি পৰহিদিনা মানে গোৱাত যাম মোৰ এটা মস্ত ফূৰ্তি লাগছে অঁ হ'ব দে তোক লগি মই কিবা আনিম দে তাতে বোলে বহুত বস্তু পায় আৰু বোলে বহুত দাম হ'লে নানো দে অলপ দৰে দৰে আনবা পাৰোঁ যদি আনিম এই অনলাইন বুক কৰিব আৰু অঁ হ'ব দে তই কৰিব পাৰিলোঁ হয় কিন্তু দুটাই বোলে হলিডে টিকেট আছে তাক অফিচৰ পৰা দিছে অঁ নিম দে তোক আহেবাৰ দে হ'ব দে ৰাখোঁ এথেন চাহ খাই বোলে সি আৰু একাপ চাহ পাতি দিম দে মই দেখোন শ্বপিঙো কৰিব লাগছিলে মই কিবা কিবি বস্তু আনবা লাগছিল নহয় নহ'লে এই মুক্তি ধৰি মই গোৱাত যাম তাতে চবৰে কি ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধে ফ্ৰক পিন্ধে খাটা খাটা হাফ পেণ্ট পিন্ধে স্পৰ্টিং পিন্ধে কেইজনমান চানগ্লাছো লাগছিল নহ'লে ৰ'দত দেখোন পুৰি মুৰি একদম কলা মলা হ'ম আমাৰ তাতে অলপ ঠাণ্ডা ঠাণ্ডা হাৱা তাতে দেখোন মস্ত গৰম ঠাণ্ডা নামগন্ধই নাই বোলে তাতে ইয়াক আৰু কওঁ পিন্ধা কাপোৰ একো নাইয়ে মই কি কৰিম আমি প্লিজ আজি শ্বপিং কৰিব যাওঁ নহ'লে মই তাতে কি পিন্ধিম মই এইযোৰ ড্ৰেছ পিন্ধি থাকিম নাহাবি পিন্ধিম মই তাতে মোক দিবি না আগতে ক নহ'লে মই মাৰ তাতে যাওঁ মাৰ পৰা পইচা আনি কেনে মই লওঁ হ'ব দে দিম দে কি লাগে ক মই ভাবছোঁ তোক লগিন এটা ফ্ৰকে আনো নাকে মই ভাবছিলোঁ কিন্তু তোৰ বা চাইজটো আৰু কি ভালকৈ নাচো না তই আজিক লগিন মোৰ লগত থাকি থাকি তই চাইজ নাচনা কিয় তই মোৰ দেহাটো নটিচ নকৰা নাকি চাবা লাগে আগতে কেনেহেন বা সুধবাতো পাৰা যে তোক কেনে চাইজ লাগে কি চাইজ লাগে কেনে কাপোৰ লাগে কি ভাল পা আজিক লগিন একো সুধিয়ে নাপালি কিবা কৰি যে তোৰ মনত আহিছে আৰু গোৱাত যাম বুলি না কোনোবাই মাথাত সোমাই দিলা সুমে আৰু কিয় দিব মই তোক বহুত দিনৰ পৰা ভাবি আছিলোঁ অফিচৰ পৰা হলিডে টিকেটো আহিল সেইকাৰণে তোক কথাটো মই শ্বেয়াৰ কৰিলোঁ নহ'লে নকলি হয় গম পাইছোঁ মই ক'লোঁ হয় কিয় নক'লোঁ হয় তোক দেখোন ক'লোৱেই আৰু দেখোন অনলাইন মই বুকিঙো কৰিলোঁ টিকট হ'ব শ্বপিং কৰিব যাওঁ গধূলা হ'ল 4:30 বাজি গ'ল কৰিলোঁ দে শ্বপিং ঘৰত যাওঁ বল দেৰিয়ে হ'ল ব'ল যাৱা ভোকো লাগছে এতিয়া একো খাব নোৱাৰা টিভি যে চাবা আহিলি পটকেন মোৰ লগত পেকিং কৰছা না নাই কৈছোঁ দে টেনশ্যন ন চব লৈছোঁ মই আদিৰ পৰা অন্ত কৰি গোটেই লৈছোঁ কালি পুৱা যাবাই লাগিব সোনকালে উঠবা লাগিব যাওঁ কত টিভি চাবি আৰু বল আমি গোৱা যাম লা 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 আমি গোৱা পামি কিজানি ন গান চান গাই নাথাকিবি মোৰ কনচেনট্ৰেট ভংগ কৰা তই ভালকৈ গাড়ী চলাবা দি দে পামেতো আৰু বেছি টাইম নাই আধা ঘণ্টা মান আছে ওকে जो हुकुम मेरे आका আহি পালোঁ দেখিনে ভাগৰ লাগছে বা মাক এটা ফোন কৰি দিব লাগছিল নহয় আৰু চিন্তা কৰি থাকব আহি পালোঁ না নাই বৰ ভাল লাগিল কিন্তু আহিও ঠাইবিলাক ইমান ধুনীয়া আমাৰ তাৰে নিচিনা নহয় লেতেৰা পেতেৰা ইয়াতে ভাল বহুত দে মাক এটা ফোন কৰি কওঁ মা আমি এইমাত্ৰ ৰুমটো পালোঁ দে মানে হোটেলত আহি পালোঁ অলপ পাছত ফুৰবা যাম বিচত যাম এই কিবা খাই চাই ল'লোঁ অলপমান জিৰলোঁ দে হ'লি তই কি কৰছা দে ভাত চাত খাই অলপমান ৰেষ্ট ল' দে হ'ব দে হ'লি এখন ৰাখোঁ
হ'লে আমি বিচক লগিন যাওয়া দেৰি নকৰোঁ কাপোৰ চাপোৰ পিন্ধ ময়ো পিন্ধো ৱাও হোৱাট এ লুকিং ঠাই কি ধুনীয়া ৱাও চিগাৰেটে কি নানোবা মজা অলপমান লাগছে বে গুৱাহাটী আহিছোঁ আৰু বঢ়িয়া লাগছে এইগিলাখান ন নাখাবি না গা ধুবাই মন গেল চুইমিং যাওঁ কষ্টিউমযোৰ আমি নানলো নহয় নহ'লে চুইমিং কৰিব পাৰিলোঁ হয় মই কি জানি ইফালৰ পৰা সিফাল হ'ব নোৱাৰিম ন খাওঁ সেই দুটা কোনোবা আহিছে দ এথেন ভিৰে হ'ব আৰু আমি এথেনে আহিছিলোঁ না এয়া দেৰি হ'ল সেইকাৰণে ইয়াতে বোলে দেৰিক লগিন বোলে পাৰ্টি চলে সেইকাৰণে মানুহবিলাক আহিব ধৰিছে আমি নহ'লে ৰুমতে যাওঁ না কালি আৰু যাবাই লাগিব ঘৰত বল যাওঁ হ'লে কি কৰিবি আৰু উপায়টো নাই বল ভাল লাগছিল কিন্তু দে মোক কিন্তু আৰু আনবা লাগিব আগতে ক'লোঁ আৰু মাক লৈ আহিম দে মায়ে বৰ ইচ্ছা কৰিছিল গোটেই তেনে ফোন কৰোঁতে মোৰ বিৰাট বেয়া লাগছে জানা মোৰ গুৱাহাটীত এৰি আহি বিৰাট বেয়া লাগছে মোৰ কিবা দুখে লাগি গৈছে মোৰ আৰু সেইখন ঘৰত যাব ইচ্ছা নহ'ল মোৰ ইয়াতে থাকিব ইচ্ছা লাগল কি বঢ়িয়া বঢ়িয়া মানুহবিলাক একদম কেনে এনজয় কৰি থাকে আৰু তাতে মই যাই কেনে ভাত ৰান্ধ বাচন ধুওঁ কাপোৰ ধুওঁ ঘৰ সাৰ সেইগিলাখানে কৰি থাকিব লাগে মোক তই ইয়াতে থৈ নাযাবিও তই যি কৰা কৰ নহ'লি তাতে দে হ'ব দে দুখ নকৰবি আমি দুই মিলা প্ৰীতি কৰি থাকিম দে তাতে গোৱাখান আজিৰ কাৰণে বিদায় দিছোন আৰু ভগৱানে নিলি কেথান বা আহিম তোকতো মই আনবাই লাগব নহ'লে তই মোক সুদাই এৰবি নাকিন আনিম দে ইয়াৰ নেক্সট বাৰ আমি বেলেগত আহিম দে তোকতো মই ফুৰাবাই লাগব দে এথান আৰু ঘৰত যাওঁ ভালক ভালে তই অলপ ৰেষ্ট ল মই ড্ৰাইভ কৰোঁ ভালকেন অ'কে ডাৰ্লিং দে হ'ব দে মোৰ এথেন দুখ টান দিবাক লগিন অলপমান মই ঘুমে লওঁ দে তই অলপ ঘৰ পাৰ আগে আগে মোক কবি